আজি মই লৈ আহিছো আপোনালোকলৈ খুব সহজভাৱে কম সময়তে বনাব পৰা বাটাৰ চিকেনৰ ৰেচিপি আৰু মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এই বাটাৰ চিকেন মই ঘৰৰ সকলোকে খোৱালো এগ ফ্ৰাইড ৰাইচৰ লগত আৰু এই বাটাৰ চিকেন কিন্তু নান ৰুটি পৰাঠাৰ লগতো কিন্তু খুবেই ভাল লাগে। তেতিয়া হলে এই টেষ্টি বাটাৰ চিকেনৰ ৰেচিপিটো ষ্টাৰ্ট কৰো। আৰু প্ৰথমতে মই ইয়াতে লৈছো দুটা পিয়াজ, দুটা বিলাহী, এটা আলু। নৰমালি বাটাৰ চিকেনত আলু দিয়া নহয়, কিন্তু মই আলু দিম আৰু আলুখিনিও কিন্তু খাবলৈ বহুত টেষ্টি হয় বাটাৰ চিকেনৰ। আৰু ইয়াতে মই পিয়াজ আৰু বিলাহী আলু সকলোখিনি এনেকৈ কাটি ললো। আলুখিনি নৰ্মেল চিকেনত দিয়াতকৈ সৰুকৈ কাটিব। এটা আলুকে মই এনেকৈ কাটি লৈছো সৰুকৈ। আৰু বিলাহী যদি আপোনালোকৰ ডাঙৰ লয় তেতিয়াহলে এটা দিব, সৰু ললে দুটা দিব। আৰু ইয়াতে মই চিকেন লৈছো। চিকেনখিনি এপিস দুপিসত হাৰ্ডি আছে, বেছিভাগ হাৰ্ডি নথকা চিকেনই। আপোনালোকে পুৰাপুৰি বোনলেছ চিকেনো ল'ব পাৰিব। আৰু চিকেনখিনি মেৰিনেট কৰিবলৈ মই ইয়াতে দিছো জালুকৰ গুড়া এচামুচ আৰু দিছো ইয়াতে নিমখ সোৱাদ অনুসৰি। আৰু তাৰ পিছতে এইখিনি এনেকৈ মিলাই লৈছো। আৰু তাৰ পৰা দিছো ইয়াতে আদা নহৰুৰ পিছা এচামুচ, দিছো হালধি আৰু দিছো গৰম মছলা আধা চামুচ। আৰু ইয়াতে দৈ লৈছো। দৈখিনি খুব ভালকৈ ফেটি ল'ব। আৰু ইয়াতে মই 7 চামুচ দৈ দিম। ইয়াতে 7 চামুচ দৈ দিয়াৰ পিছতে এইখিনি খুব ভালকৈ মেৰিনেট কৰি লৈছো আৰু আধা ঘণ্টাৰ কাৰণে থৈ দিম। আপোনালোকৰ ওচৰত টাইম থাকিলে বেছি দেৰিলৈকেও থব পাৰে বা আগদিনাখনিও মেৰিনেট কৰি ৰাখিব পাৰে। মোৰ ওচৰত টাইম কম আছিল কাৰণে আধা ঘণ্টাই ৰাখিলোঁ। ইয়াতে দিলোঁ বাটাৰ আৰু দিলোঁ গোটা জিৰা আৰু দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰটো দিয়াৰ লগে লগে এটা খুব ধুনীয়া স্মকি গোন্ধ এটা আহে। আৰু ইয়াতে দিছোঁ এটা শুকান জলকীয়া ভাঙি, আপোনালোকে বিচাৰিলে কেঁচা জলকীয়াও দিব পাৰে। আৰু ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ আৰু ওপৰৰ পৰা দিছোঁ এচামুচ জিৰা আৰু ধনিয়া পাউডাৰ মিলাই এচামুচ দিলোঁ। আৰু তাৰপিছতে ইয়াতে নিমখ হালধি দিছোঁ আৰু দি দিলোঁ কাটি থোৱা বিলাহীখিনিও। আৰু ইয়াতে মই এচামুচ দিম আদা ৰচুন পিছা। আৰু তাত মই চিকেনখিনিত এচামুচ দিছিলোঁ আৰু ইয়াত এচামুচ দিছোঁ আদা ৰচুন পিছা। আৰু এইখিনি ঢাকি ঢাকি বিলাহী আৰু পিঁয়াজখিনি খুব ভালকৈ কোমলাই লওঁ। আৰু অকণমান পানী ঢালি ঢালি মছলাখিনি খুব ভালকৈ ভাজি লৈছোঁ যাতে মছলাৰ একো গোন্ধ নাহে। আৰু এইপিনে মছলাখিনি খুব ভালকৈ কোমলি গৈছে। পিঁয়াজ বিলাহীখিনি আৰু মছলাখিনি খুব ভালকৈ ভজা হৈ গ'ল। আৰু লাষ্টত মই দিছোঁ 10-12টা কাজু। তাৰপিছতে এটা পাত্ৰত উলিয়াই এইখিনি ঠাণ্ডা হ'বলৈ দিম। আৰু এইটো চাইডে আকৌ কেৰাহীত দিছোঁ তেল আৰু ৰিফাইন তেল আৰু বাটাৰ। আৰু মই অকল বাটাৰটো আপোনালোকে চিকেনখিনি বনাব পাৰে, কিন্তু বাটাৰ ইমান ব্যৱহাৰ কৰিব মোৰ মন নাছিলে কাৰণে মই অকণমান ৰিফাইন তেল মিলাই দিলোঁ। ইয়াতে গোটেই চিকেনখিনি ঢালি দিলোঁ মেৰিনেট কৰি থোৱা। আৰু গেছৰ ফ্লেমটো কম কৰি পানি চিকেনখিনি এনেকৈ ঢাকি ঢাকি বনাই লৈছোঁ। চিকেনখিনি যেতিয়া সিজি যাব তেতিয়া গেছৰ ফ্লেমটো অকণমান বঢ়াই এনেকৈ ফ্ৰাই কৰি ল'ব। ফ্ৰাই নিচিনা কৰি ল'ব। তেতিয়া চিকেনখিনি ভালকৈ সিজিও যাব আৰু ফ্ৰাইও হৈ যাব। আৰু এইখিনি চিকেনখিনি গোটেইখিনি নমাই লৈছোঁ। আৰু এই চিকেনখিনি বনাই থকাৰ সময়তে এই পেষ্টটো মই বনাই লৈছিলোঁ। ঠাণ্ডা হোৱাৰ লগে লগে এইখিনি খুব ভালকৈ মিক্সিত দি এনেকৈ পিচি ল'ব। আৰু তাৰপিছতে সেই কেৰাহীতে মই দিছোঁ অকণমান বাটাৰ আৰু দিছোঁ 3-4টা ইলাইচি গোন্ধ ওলোৱাৰ লগে লগে ইয়াতে সৰু সৰুকৈ কাটি থোৱা আলুখিনি দি দিছোঁ। আৰু ইয়াতে দিছোঁ হালধি নিমখ। আৰু আলুখিনি বেলেগ চিকেনতকৈ সৰু সৰুকৈ কাটিব, কাৰণ ইয়াতে আগতেই চিকেন আৰু যিখিনি মছলা সেইখিনি গোটেইখিনি সিজোৱা আছে। এইখিনি আলুখিনি খুব ভালকৈ ফ্ৰাই কৰি পানি তাৰপিছতে ইয়াতে মছলাখিনি ঢালি দিছোঁ। যিহেতু মছলাখিনি ফ্ৰাই কৰা আছে আৰু বেছিকৈ ভাজিব নালাগে মছলা। আৰু 2 মিনিটমান লৰাই ইয়াতে ঢালি দিলোঁ চিকেনখিনি। আৰু এইখিনি গোটেইখিনি মিক্স কৰি ইয়াতে ওপৰৰ পৰা পানী ঢালি দিছোঁ। পানী কিন্তু খুব এটা বেছিকৈ নালাগে, কাৰণ বাটাৰ চিকেনত গ্ৰেভিটো অকণমান কমকৈ থাকে, গ্ৰেভিটো ডাঠ থাকে। সেইটো কাৰণে ইয়াতে মই প্ৰায় 1 কাপ পানী দিলোঁ আৰু 2 মিনিটৰ কাৰণে হ'ব দিলোঁ ঢাকি। তাৰ পিছতে
একেবাৰে লাষ্টত মই এয়া দিছোঁ কচুৰি মেথি আপোনালোকৰ ওচৰত যদি নাথাকে নিদিবও পাৰে কিন্তু কচুৰি মেথি দিলে এয়া বাটাৰ চিকেন বা বাটাৰ পনীৰৰ ৰেচিপিটো খুব টেষ্টি হয় খাবলৈ আৰু এয়া কচুৰি মেথি দিয়াৰ পিছতে মই ইয়াতে লৈছোঁ এয়া ক্ৰীম অকণমান এয়া আমুলৰ ক্ৰীম অকণমান ফেটি লৈছোঁ আৰু আমুল ক্ৰীম একদমেই অপশ্যনেল হয় আপোনালোকে দিব নিবিচাৰিলে নিদিবও পাৰে আৰু ওপৰৰ পৰা মই এয়া আমুল ক্ৰীম দি দিছোঁ আৰু এইখিনি খুব ভালকৈ মিহলাই ল'ম আৰু এয়া মোৰ বাটাৰ চিকেন একদমেই ৰেডি আৰু বাটাৰ চিকেন খাবলৈ সবতকৈ ভাল হয় যিকোনো ফ্ৰাইড ৰাইচ বা ৰুটি নান এনেকুৱাৰ লগত আৰু মই আজি বাটাৰ চিকেন সাৰ্ভ কৰিছোঁ এগ ফ্ৰাইড ৰাইচৰ লগত আশা কৰিছোঁ মোৰ এই ৰেচিপিটো আপোনালোকৰ কিচেনত সহায় কৰিব মোৰ চেনেলটোলৈ অহাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ সকলোৱে ভালে থাকক